Hello dear students, আজি আমি ডিসকাস কৰিম ক্লাস 7 সায়েন্সৰ প্ৰথমটো যেটো চেপ্টাৰ উদ্ভিদৰ পৰিপুষ্টি এই চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। তথাপিও এই চেপ্টাৰটো আমি ক্লাস 6ত ইয়াৰ ওপৰতো কিছুমান কনসেপ্ট পাই আহিছো যিখিনি ক্লাস 6ত আছিল। তাৰে ভিতৰত কিছুমান পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক কাক বোলে এইবোৰৰ ওপৰত পাই আহিছিল। ইয়াত ষষ্ঠ শ্ৰেণীত তোমালোকে শিকিলা যে সকলো জীৱৰে আমাৰ কিহৰ প্ৰয়োজন? খাদ্যৰ প্ৰয়োজন। আৰু এই খাদ্যত কিছুমান উপাদান থাকে যেনে কাৰ্বহাইড্ৰেট, প্ৰটিন, চৰ্বি, ভিটামিন আৰু কিছুমান খনিজ দ্ৰব্য এইবিলাক থাকে। এই খাদ্যৰ এই উপাদানবোৰ আমাৰ শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয় আৰু এইবোৰকে আমি কি বুলি কওঁ? পুষ্টিকাৰক দ্ৰব্য বা পৰিপোষক বুলি কওঁ। সকলো জীৱৰে খাদ্য লাগে। উদ্ভিদে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে, কিন্তু মানুহে বা আন প্ৰাণীয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। উদ্ভিদ বা তৃণভোজী প্ৰাণীৰ পৰা প্ৰাণীয়ে খাদ্য পায়। এইদৰে মানুহ আৰু আন প্ৰাণীবোৰো প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। একমাত্ৰ উদ্ভিদেহে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে আৰু মানুহ বা অন্য যিবোৰ প্ৰাণী থাকে সেইবোৰে কেতিয়াও নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে, আনৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱেহে নিৰ্ভৰ কৰে। পিছত আহিব উদ্ভিদৰ পৰিপুষ্টি। উদ্ভিদৰ পৰিপুষ্টিত চোৱা, উদ্ভিদসমূহ হ'ল একমাত্ৰ জীৱ যি পানী, কাৰ্বন ডাই অক্সাইড আৰু খনিজ দ্ৰব্য ব্যৱহাৰ কৰি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। উদ্ভিদৰ বাবে প্ৰয়োজনীয় এই কেঁচা সামগ্ৰীসমূহ ইহঁতৰ চৌপাশতেই থাকে। পুষ্টিকাৰক দ্ৰব্যসমূহকে জীৱক দেহৰ গঠন, বৃদ্ধি, ভঙা অংগৰ পুনৰ গঠন বা জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। জীৱই খাদ্য গ্ৰহণ কৰি শৰীৰৰ বাবে ব্যৱহাৰৰ উপযোগী কৰা প্ৰক্ৰিয়াটোৱেই হ'ল পৰিপুষ্টি। উদ্ভিদৰ পৰিপুষ্টি প্ৰণালী, উদ্ভিদে কেনেকৈ পৰিপুষ্টি গ্ৰহণ কৰে তাৰ বিষয়ে লিখিছে ইয়াত। উদ্ভিদে একমাত্ৰ জীৱ যিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আৰু এটা প্ৰচেছ দিছে কি কেনেকৈ? পানী, কাৰ্বন ডাই অক্সাইড আৰু খনিজ দ্ৰব্য ব্যৱহাৰ কৰি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। আৰু এই খনিজ দ্ৰব্য জীৱই কিছুমান সৰল পদাৰ্থৰ পৰা আহাৰ তৈয়াৰ কৰি ল'ব পৰাকে স্বপোষণ বোলে। আমি কৈছিলোঁ যে স্বপোষণ মানে স্ব মানে নিজে আৰু পোষণ মানে খাদ্য। উদ্ভিদে একমাত্ৰ জীৱ যিয়ে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে আৰু সেইকাৰণে উদ্ভিদক কি কোৱা হয়? স্বপোষী জীৱ বা নিজৰ আহাৰ নিজে তৈয়াৰ কৰা প্ৰক্ৰিয়াটোক স্বপোষণ বোলে। সেইকাৰণে উদ্ভিদসমূহক স্বপোষী জীৱ বোলা হয়। প্ৰাণীকে ধৰি আন সকলো জীৱই উদ্ভিদে প্ৰস্তুত কৰা খাদ্য গ্ৰহণ কৰে। সেইবাবে এই জীৱক পৰপোষী বা পৰপুষ্ট জীৱ বোলা হয়। আমি মানুহ বা আন প্ৰাণী যিবিলাক আছে গোটেইকেইটা হয় উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বা উদ্ভিদৰ পৰা খাদ্য গ্ৰহণ কৰোঁ। সেইবাবে এই জীৱসমূহক পৰপোষী বা পৰপুষ্ট জীৱ বোলে। পৰপোষী মানে বেলেগ আনৰ ওপৰত যি নিৰ্ভৰশীল তাকে কি বোলে? পৰপোষী জীৱ বা পৰপুষ্ট জীৱ বোলে। এতিয়া চোৱা ইয়াত কি সুধিছে, প্ৰহেলিকাই জানিব বিচাৰিছে কিয় উদ্ভিদৰ দৰে আমাৰ শৰীৰে কাৰ্বন ডাই অক্সাইড, পানী আৰু খনিজ লৱণৰ পৰা খাদ্য প্ৰস্তুত কৰিব নোৱাৰে। আমি কিয় উদ্ভিদে যেনেকৈ নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে, কাৰ্বন ডাই অক্সাইড, পানী আৰু খনিজ লৱণবোৰ চৌপাশৰ পৰা লৈ লয়, তেনেকৈ মানুহে কিয় নোৱাৰে ইয়াৰ বিষয়ে সুধিছে। আমি সুধিব পাৰোঁ যে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা ক'ত থাকে? উদ্ভিদৰ সকলো অংশতে খাদ্য প্ৰস্তুত হয়নে নে কোনো এক বিশেষ অংশতে খাদ্য প্ৰস্তুত হয়? উদ্ভিদে চৌপাশৰ পৰা কেনেদৰে কেঁচা সামগ্ৰীসমূহ আহৰণ কৰে? উদ্ভিদে কেনেদৰে এইবোৰ খাদ্য প্ৰস্তুত কৰা কাৰখানালৈ পৰিবহণ কৰি নিয়ে? এইবোৰৰ ওপৰত সুধিছে। আমি লাহেকৈ নেক্সট ইউনিটত ইয়াৰ বিষয়ে পঢ়িম। সালোক সংশ্লেষণ
বা উদ্ভিদৰ খাদ্য প্ৰস্তুত প্ৰণালী। ইয়াত সুধিছে খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা ক'ত থাকে। আমি ক'ব পাৰোঁ যে উদ্ভিদৰ পাতবোৰেই হ'ল খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা। উদ্ভিদৰ খাদ্য সংশ্লেষণ পাতত হয়। সেইকাৰণে সকলো কেঁচা সামগ্ৰী পাতলৈ যাব লাগিব। মাটিত থকা পানী আৰু খনিজ দ্ৰব্য শিপাই শুহি লয় আৰু পাতলৈ পৰিবহণ কৰে। উদ্ভিদৰ পাতেই হ'ল খাদ্য প্ৰস্তুতকৰণৰ কাৰখানা। উদ্ভিদৰ খাদ্য সংশ্লেষণ পাতত হয়। সেইকাৰণে সকলো কেঁচা সামগ্ৰী পাতলৈ যাব লাগিব আৰু মাটিত থকা পানী আৰু খনিজ দ্ৰব্যসমূহ শিপাই শুহি লয় আৰু পাতলৈ পৰিবহণ কৰে। আমাক কুৱেশ্যন যিটো সুধিছে যে উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণৰ কাৰখানাবোৰ ক'ত থাকে, যে উদ্ভিদৰ পাতত। উদ্ভিদৰ সকলো অংশতে খাদ্য প্ৰস্তুত হয়নে সুধিছে। ইয়াত কি হৈছে, উদ্ভিদৰ মাটিত থকা পানী আৰু খনিজ লৱণবোৰ শিপাই শুহি লৈ ক'ত পৰিবহণ কৰে, পাতলৈ। যাৰ বাবে কৈছে খাদ্যবোৰ পাতত হয়, সেইকাৰণে পাততহে পৰিবহণ কৰে। নেক্সট আমি সালোক সংশ্লেষণৰ বিষয়ে পঢ়িম। পাতৰ পৃষ্ঠত থকা কিছুমান সৰু সৰু ছিদ্ৰৰ পাতে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড আহৰণ কৰে। এই ছিদ্ৰই চাৰিওফালৰ ৰক্ষী কোষে আৱৰি থাকে। পাতত থকা ছিদ্ৰবোৰক পত্ৰৰন্ধ্ৰ বোলা হয়। পাতত কিছুমান সৰু সৰু ছিদ্ৰ থাকে, যাক আমি কি বুলি কওঁ, পত্ৰৰন্ধ্ৰ। পত্ৰ মানে পাত, ৰন্ধ্ৰ মানে ছিদ্ৰ। প্ৰজ্ঞানে জানিব বিচাৰিছে যে শিপাই শোষণ কৰি লোৱা পানী আৰু খনিজ পদাৰ্থ কেনেকৈ পাতলৈ যায়। পানী আৰু খনিজ পদাৰ্থসমূহ শিপা, কাণ্ড, ঠাল ঠেঙুলি আৰু পাতৰ মাজৰ নলিকাসমূহেৰে পৰিবাহিত হৈ পাতলৈ যায়। কেনেকৈ যায়? শিপা, কাণ্ড, ঠাল ঠেঙুলি আৰু পাতৰ নলিকাৰ মাজেৰে প্ৰবাহিত হয়। এই নলিকাবোৰে পৰিপোষকসমূহ অহৰহ পাতলৈ যোৱাৰ বাবে এটা পথ প্ৰস্তুত কৰে। তোমালোকে উদ্ভিদৰ দ্ৰব্য পৰিবহণ অধ্যায় 3 শিকিবলৈ পাবা। পিছলৈ লিখিছে কিছুমান পৰিবহণৰ পথ আছে, সেইবোৰৰ মাজেৰে পাতলৈ পৰিবহণ কৰে। পাতত এটা ৰঞ্জক কণিকা থাকে, যাক আমি কি বুলি কওঁ, পত্ৰহৰিত থাকে বা ক্লৰফিল একেই। ই সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰাত সহায় কৰে। ক্লৰফিলে শক্তি আহৰণ কৰাত সহায় কৰে সূৰ্যৰ পৰা। এই শক্তিসমূহ কাৰ্বন ডাই অক্সাইড আৰু পানীৰ পৰা খাদ্য সংশ্লেষণ বা প্ৰস্তুত কৰাত ব্যৱহৃত হয়। খাদ্য সংশ্লেষণ কৰাত এই যিটো সূৰ্যৰ ৰশ্মি ব্যৱহাৰ কৰে পত্ৰহৰিতে। যিহেতু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত খাদ্য সংশ্লেষণ হয়, সেইকাৰণে আমি কওঁ সালোক সংশ্লেষণ বা পোষৰ সংযোজন বুলিও কোৱা হয়। পিছত লিখিছে, আমি দেখিলো যে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে পত্ৰহৰিত সূৰ্যৰ ৰশ্মি, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ প্ৰয়োজন। আমাৰ যিটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত কিহৰ প্ৰয়োজন? সূৰ্যৰ ৰশ্মি, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ প্ৰয়োজন। ই পৃথিৱীৰ এক অনন্য প্ৰক্ৰিয়া। পাতে সৌৰশক্তি ধৰি ৰাখে আৰু উদ্ভিদৰ খাদ্য হিচাপে সঞ্চয় কৰে। সেয়েহে ক'ব পাৰোঁ যে সকলো জীৱৰে শক্তিৰ মূল উৎস হ'ল সূৰ্য। শক্তিৰ মূল উৎসটো হ'ল সূৰ্য। তোমালোকে বাৰু সালোক সংশ্লেষণ অবিহনে পৃথিৱীত জীৱৰ কল্পনা কৰিব পাৰিবানে? সালোক সংশ্লেষণৰ অবিহনে কোনো খাদ্যৰ পোৱা নাযায়। প্ৰায় সকলোবোৰ জীৱই জীয়াই থাকিবৰ বাবে উদ্ভিদে প্ৰস্তুত কৰা খাদ্যৰ ওপৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিৰ্ভৰশীল। তদুপৰি সকলো জীৱৰে জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় অক্সিজেনো সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ সময়তে উৎপন্ন হয়। সালোক সংশ্লেষণ প্ৰক্ৰিয়া অবিহনে পৃথিৱীত জীয়াই থকাটো অসম্ভৱ। যিহেতু উদ্ভিদৰ খাদ্য প্ৰস্তুতকৰণ যিটো প্ৰক্ৰিয়া, তাক আমি কি বুলি কওঁ? সালোক সংশ্লেষণ। আৰু এই সালোক সংশ্লেষণ অবিহনে কেতিয়াও উদ্ভিদ জীয়াই থাকিব নোৱাৰে। কাৰণ কি, উদ্ভিদৰ জীয়াই থাকিবলৈ হ'লে কিছুমান শক্তিৰ প্ৰয়োজন। এই শক্তিসমূহ কেনেকৈ পায়? সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ যোগেদি। গতিকে নেক্সট ভিডিঅ'ত চেপ্টাৰৰ বাকী অংশখিনি পিছৰ পাৰ্টত আমি ডিছকাছ কৰিম। কেনেকৈ সালোক সংশ্লেষণ প্ৰক্ৰিয়া হয় বা কি আছিল, কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ ৰশ্মিৰ উপস্থিতিত সালোক সংশ্লেষণ প্ৰক্ৰিয়া হয়। তাৰপিছত শক্তিখিনি পত্ৰহৰিতৰ দ্বাৰা পায়। আৰু কি উৎপন্ন হয়? কাৰ্বহাইড্ৰেট আৰু অক্সিজেন।
আমি নেক্সট ভিডিঅ'টোত আমি ইয়াৰ বিষয়ে বহলাই ডিছকাছ কৰিম। ধন্যবাদ। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিবা।